আগৰ ডলাত একদম পুৰা ভয় পুৰা ভয় খাইছে হেল্ল' গাইজ ৱেলকাম টু মাই এনাডাৰ ভ্লগ মই জয়ন্ত আপোনালোক সকলোকে লেট্ৰি ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল আৰু আজি মই গৈ আছোঁ সৰভোগত কালী পূজা চাবলৈ আৰু সৰভোগত 13 দিনীয়া কালী পূজা চলি আছে বৰ্তমান আৰু মই কেইদিনমান চালোঁ কিন্তু ভিডিঅ' বনোৱা নহ'ল কিন্তু আজি আপোনালোক ভিডিঅ' বনাম আজি আপোনালোকক লৈ যাম লগতে চ' আপোনালোকে কেনে পায় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু মোৰ এটা ৰিকুৱেষ্ট আছে আপোনালোকলৈ যিবিলাকে মানে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ থাকিল যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে মই আপোনালোকৰ কাৰণে আগলৈকে এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিব পাৰোঁ তেনেহ'লে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ চাইও ভিডিঅ' আৰু এই ৰেচিপিটো মই ইউটিউবৰ পৰা শিকা আৰু আজি বহুত দিনৰ মূৰত ট্ৰাই কৰিছোঁ জানো কেনেকুৱা হয় পূজালৈ যোৱাৰ আগতে মই এটা কাম কৰি আছিলোঁ সেইটো কামটো হৈছে মই কেক বনাই আছোঁ আজি মানে বহুত দিনৰ মূৰত বাটাৰটো ৰেডি হৈ গ'ল আৰু কেক মই সেই লকডাউনতে বনাইছিলোঁ আৰু আজি বহুত দিনৰ মূৰত আজি বনাম চ' আপোনালোকক দেখুৱাই আছোঁ গাইজ কেকটো বনাই ৰেডি হৈ গ'ল আৰু আপোনালোকক এতিয়া দেখুৱাই আছোঁ কাটি দেখুৱাই আছোঁ কেনেকুৱা একদম ধুনীয়া চফ্ট কেক বনাই তৈয়াৰ হৈ গৈছে মই দেখুৱাই আছোঁ গৰমেই আছে এতিয়া আপুনি খোৱা ওলাইছে একদম কি ধুনীয়া চফ্ট কেক চ' গাইজ ফাইনেলি এতিয়া মোৰ ওলাই মেলি হৈ গ'ল আৰু এতিয়া সময় হৈছে 7:12 আৰু মোৰ লগত যাব চানা এইফালে ৰেডি হৈ ওলাই আহিছে আৰু এই স্কুটি লৈ আহিছে আমি দুইটা স্কুটিত যাম আৰু ধুনীয়াকৈ চলি একদম বনাই লৈছোঁ কিন্তু গৈ পোৱাৰ পিছত আপোনালোকক দেখুৱাম কেনেকুৱা হয় ৰিজাল্টটো একদম ফালি চালি যাব আৰু যি কি নহওক আমি এতিয়া গৈ থাকোঁ আপোনালোকক দেখুৱাম আজি সৰভোগৰ পূজা আৰু গাইজ আমি এতিয়া আহি সৰভোগ পাই গ'লোঁ কিন্তু আমাক ভিতৰলৈ সোমাব দিয়া নাই ইফালেৰে চ' আমি এটা বেলেগ ছাইডেৰে এতিয়া যাম আৰু গাইজ আমি এতিয়া আহি পাইছোঁ সৰভোগত পূজা মণ্ডপত গ'লে আৰু ইফালে দেখুৱাই আছোঁ আপোনালোকক আৰু সোমাই আহি এনেকৈ দুইফালে দোকানবিলাক আছে এইফালে আছে নেশ্যনেল ট্ৰেড এক্সপ' আৰু আজি ৰবিবাৰ কাৰণে বহুত ক্ৰাউড বহুত মানুহ হৈছে আজি আৰু আপোনালোকক গোটেই মেলাখন দেখুৱাবলৈ চেষ্টা কৰিম চ' তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই যে সজাই থোৱা গাড়ী এখন দেখিছে এয়া হৈছে এইবাৰৰ কালী পূজাৰ উপহাৰ মানে যিখন লটাৰী খেল হয় তাৰ উপহাৰ হেল্ল' গাইজ আমি ফাইনেলি এতিয়া আহি পাইছোঁ এতিয়া কালী মন্দিৰত আৰু ইফালে এতিয়া ইফালে আছে এইখন ট্ৰেইন আৰু ইফালে আছে এইটো তৰা আমি এতিয়া তৰা উঠিবলৈ গৈ আছোঁ ট্ৰেইনখনত নুঠোঁ আৰু এতিয়া ট্ৰেইনখনত ইমান ভয় নালাগে আৰু ভালো নালাগে সেইকাৰণে এতিয়া সৰুতে ভাল লাগিছিল আৰু সেইকাৰণে এতিয়া আমি তৰা উঠিবৰ কাৰণে গৈ আছোঁ আৰু আমি এতিয়া উঠিম এইটোত তৰাত চাই থাকিম কেনে লাগিছে উঠি একেবাৰে পূজা লাগিছে পূজাত উঠা আহা মজা এইটোৱে মানে এইবিলাক উঠিলে অলপ ভাল লাগি যায় আৰু ভাল লাগে মজা লাগি যায় পূজা লাগি যায় কেতিয়াবা কালি পূজাই চলি আছে এইফালে ট্ৰেইনখন চলি আছে মানুহবিলাকে পূৰা এনজয় কৰিছে আৰু সৰু বাচ্ছাবিলাক উঠিবৰ কাৰণে এইখন আছে চলিব লৈছে এতিয়া ফাইনেলি खत्म बाय बाय टाटा गुड बाय गया যি নহওক মজা লাগিল লাইফত এনে এডভেঞ্চাৰ কৰি থাকিব লাগে ত' গাইজ মই এতিয়া পূজাত আছোঁ আৰু এয়া লগ পাইছোঁ এইজনী হ'ল কণমণি এইজনী আৰু বহুত দিনৰ পৰা লগ পাইছোঁ খুবেই ভাল লাগিছে আৰু আমি এতিয়া অকণমান পিছতে উঠিম এইফালে আছে চকৰি আছে এইফালে আৰু এইফালে আছে এইটো ডিস্কো ত' আমি তাত উঠিম এতিয়া টিকেট কাটি ল'ম 50 টকা দি আৰু আমি উঠিবৰ কাৰণে এইফালে আহিছোঁ আৰু এতিয়া উঠি ল'লোঁ আমি দুটাই চানা আৰু মই খুবেই এক্সাইটেড নাজানো কি হয় পিছত ভয় লাগে কি হয় তো দেখতে हैं क्या होता है
ভয় নকৰিবি কিন্তু দেই ভালকৈ ধৰি ল'বি এইফালে মানুহ হোৱা নাই সেইকাৰণে ইয়াতে বৰ্তমান ৰখাই থৈছে যেতিয়া মানুহ হ'ব কমপ্লিট তেতিয়া ঘূৰিব আৰু এতিয়া ঘূৰিবলৈ ষ্টাৰ্ট আৰম্ভ হৈছে আৰু আপোনালোকে চাই থাকক আপোনালোকে কেনেকুৱা It's so evident this world will soon be gone. Will soon be gone. Can we live tonight? Run away. এতিয়া শেষ হ'ল আৰু একদম মাথা চাথা পুৰা ঘূৰি গৈছে অৱস্থা বেয়া হৈ গৈছে মূৰ চুৰ ঘূৰাই গৈছে নেকি নেক্সট আমি এইটো উঠিবলৈ গৈ আছোঁ এইটো টিকেট কাটি লৈছোঁ 50 টকা 5টা ৰাউণ্ড দিব অলপ আমি এতিয়া আছোঁ ডাগৰ দলাত একদম পুৰা ভয় খাইছে আৰু আপোনালোকক দেখুৱাম ইয়াৰ পৰা নাজাৰা খাবলৈ ম'ম' লৈছোঁ এইফালে চানাই খাই আছে আৰু এইফালে আছে ইহঁতকেইটা খাই আছে সিহঁতে খাই বৈ আমি বাণিজ্য মেলাৰ ফালে ওলাই আহিলোঁ এইফালে ঘৰুৱা সামগ্ৰীবিলাক আছে আপোনালোকে ইয়ালৈ আহিলে কিনিব পাৰে যিহেতু ঠাণ্ডা দিন আহি গ'ল আপোনালোকে ইয়াৰ পৰাই কম্বল কিনি লৈ যাব পাৰে কাৰণ পূজা আছে 6 তাৰিখলৈকে এইগিলা পিচ চেণ্ডেল বেছি আছে ঠুগা ঠুগা আৰু এইগিলা আছে মজা মজা আপিৰ বেগ আছে লগতে খাৰুমণি আছে এইবিলাক ধুনীয়া ধুনীয়া মালা আছে খাৰু আছে যি কি নহওক গাইজ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আৰু কি দেখুৱাব পাৰিলোঁ কি দেখুৱাব নাজানো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব আজিৰ কাৰণে বাই বাই চি ইউ ইন দ্য নেক্সট ব্লগ